সকলোকে নমস্কাৰ। আজি আমি গৈ আছোঁ ফুৰিবৰ কাৰণে আৰু মোৰ লগত আছে মোৰ দুজন ফ্ৰেণ্ড। আৰু আপোনালোকে যিহেতু জানে যে আজি আমাৰ ঈদৰ দিন, আৰু সেই বুলি ভাবিছোঁ যে অলপ ফুৰিবৰ কাৰণে যাওঁ। আৰু কোনোবাই যদি মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, তেনেহ'লে আপোনালোকে গম পাই যাব যে আমি ক'ত গৈ আছোঁ। এয়া আপোনালোকে চালে কিমান ধুনীয়া এটা জেগাত আহিছোঁ। কি হয়, কেতিয়াবা নিজকো অলপ সময় দিব লাগে নিজৰ জীৱনখন উপভোগ কৰাৰ কাৰণে, আৰু ময়ো তেনেকৈ নিজকে সময় দিয়াৰ চেষ্টা কৰিছোঁ। কিমান ধুনীয়া এটা ভিউ। এই জেগাখন হৈছে কপিলী নৈৰ পাৰত, লংকাৰ যিটো কপিলী নৈ আছে, এই কপিলী নৈৰ পাৰত আহিছোঁ মই, আৰু ফুৰিবৰ কাৰণে আহিছোঁ।